আমি হাইস্কুল আৰু হায়াৰ সেকেন্ডাৰী টেট পৰীক্ষাও অনুষ্ঠিত কৰিছিলোঁ এবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি দুটা পৰীক্ষা নকৰোঁ বা দুটা প্ৰক্ৰিয়া নকৰোঁ কাৰণ আমি টেট পৰীক্ষা পাতিলেও আমি আকৌ এটা ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া কৰিব লাগে দুটা নকৰি দুইটাক মাৰ্জ কৰি টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা অনুষ্ঠিত কৰাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ প্ৰায় 9000 শিক্ষকৰ কাৰণে এই পৰীক্ষা অনুষ্ঠিত হ'ব অহা 29 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ যিমান ভেকেন্সি আছে সিমানেই ছাত্ৰ মানে প্ৰাৰ্থী পাছ কৰিব আগতে টেট পাতোতে কি হৈছিল যে তাত কিমান ভেকেন্সি এটো নহয় যিমানে টেট কোৱালিফাইড কৰে সাপোজ মোৰ ভেকেন্সি আছে 5000 কিন্তু 15000 মানুহে হাই স্কুল টেট তেওঁলোকে পাছ কৰে এই 15000ৰ পৰা আকৌ 5000 মই বাছিব লগা হয় এইবাৰ টেট কাম যেহেতু ৰিক্ৰুটমেণ্ট আমাৰ যিমান ভেকেন্সি আছে সিমান সংখ্যকেহে পাছ